জ্যেষ্ঠ কনিষ্ঠ তথা মোৰ সমূহ বন্ধুবৰ্গলৈ মোৰ নমস্কাৰ আৰু মোৰ ব্লগ চেনেলটিলৈ সকলোলৈ স্বাগতম জনাইছোঁ আৰু বহুত দিনৰ পাছত আকৌ আজি নতুন ব্লগ লৈ আপোনালোকৰ আগলৈ আহিছোঁ তো আপোনালোকে শেষলৈকে চাব বুলি আশা ৰাখিছোঁ আৰু যদি ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা ৰাখিছোঁ তেন্তে ব্লগ ভিডিঅ'টিৰ আগলৈ আগুৱাই যাওঁ। আজি আহিছোঁ সৰস্বতী পূজা দৰ্শন কৰিবলৈ। এয়া আমাৰ জ্যোতিষাগৰ বিদ্যালয়ত পুৰা একদম প্ৰসাদ পেকিং হৈছে। পেকিং মেৰা দা দেখিছে লাডু আৰু এইফালে জিলেপি আমাৰ ইয়াত পুৰা চলি আছে লাডু। হয় আৰু এইফালে আমাৰ দীঘল দাদা আছোঁ। পেকিং হৈ গ'ল আৰু এই যে দীঘল দাদা পুৰা বনাই আছে আৰু পিছত ইয়ে থিয় হৈ আছে অনলি থিয় হৈ আছে। হয় কাম চলি আছে আমাৰ। তাৰপাছত এতিয়া আৰু বাহিৰফালে যাব লাগিব আৰু আশা নাই জানি এখন পূজা করলি পাস। বৰ্তমান ছাৰসকলে সেৱা লৈ আছে, সকলোবোৰ ছাৰে একেলগে সেৱা লৈ আছে। এইফালে আকৌ সকলো ৰাইজে প্ৰসাদ গ্ৰহণ কৰিছে। একদম সৰস্বতী পূজাৰ প্ৰসাদ। আমাৰ বৰ্তমান এয়া প্ৰসাদ বিতৰণ হৈ আছে। আৰু এই আমাৰ ছাৰ নমস্কাৰ। নাক পিনে করলে পাগলা নাকি এটা কি করলো? এয়া প্ৰসাদ খাবলৈ লৈছোঁ। এই আমাৰ পায়স খাব লৈছোঁ। খাতৰা খাইছে বোলে। লেটৰা খাইছোঁ। বগা পায়স কেঁচা পিঠা বোলে। কেঁচা পিঠা এই তেনেকৈ পকাই দিব লাগে। পকাই জানো দা এই যে আমাৰ ভাইটি অকল পুৰা লুকাই খাইছে নেকি? মিঠাই একদম মজা পায়স মজা। হয় এয়া আকৌ পায়স খাব লৈছোঁ। পায়স একদম মিঠা পুৰা মজা। একদম টিপটপ আছে। টিপটপ বোলে বা। আকৌ পায়স ইয়াত আমাৰ কি বুলি কয় তাৰ পৰা বৰবিল স্কুলত আকৌ খাবলৈ লৈছোঁ পায়স। দবাই কিনিছোঁ পুৰা দবাই বল দবাই দিছোঁ দবাই। আমি সৰস্বতী পূজা বুলি ফুৰি আছোঁ। আমি গৈ আছোঁ আমাৰ ড্ৰাইভাৰ দা এই যে পুৰা
এয়া বৰ্তমান উপস্থিত হৈছোঁ চিনি পাইছেনে আমাৰ জনপ্ৰিয় ছিংগাৰ এইফালে কোন 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 গ'লে আজি সৰস্বতী পূজাত পুৰা ফুৰোতে একদম আহি গ'লোঁ আমাৰ জ্যোতি ঘৰ এই সপনা আৰু এই যে আমাৰ সুনীল দা বহুত দিনৰ পাছত লগ পালোঁ আজি জ্যোতিক অনুভৱ কিবা অনুভৱ কি ক'ম আৰু বিটুক আৰু সুনীলক বহুত দিনৰ মূৰত লগ পাই বহুত ভাল লাগিছে তাকে কি বুলি কয় তোমাকো বহুত দিনৰ পাছত লগ পাই আজি বহুত ভাল লাগিলে একদম প্ৰায় 1 বছৰ পাৰ হ'ল ন 1 বছৰমান হ'ব চাগে ৱাহ 1 বছৰ পাৰ হৈ গ'ল ধেমালি নেকি ৱাহ তো আমি এই যে খোৱা বোৱা কৰি এতিয়া ইয়াৰ পৰা যাবলৈ ওলাইছোঁ তো জ্যোতি থাকিবা দেই বাই বাই ঠিক আছে বাই বাই যাবা দেই আমাৰ সপনা ক'ত গ'ল সপনা হাই সপনা বাই বাই বলক তেন্তে আমি ভিডিঅ'টিৰ আগলৈ আগুৱাই যাওঁ তো আজি ভিডিঅ'টো ৰাতি আন্ধাৰত একদম আন্ধাৰত ভিডিঅ'টি সমাপ্ত কৰিব লৈছোঁ তো ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ আৰু ভিডিঅ'টি ভাল লাগিলে সকলোৱে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ আৰু অতি সোনকালে আৰু নতুন ব্লগ আহি থাকিব এতিয়া তো আপোনালোকে চাব আৰু মোৰ চেনেলটিক আঁকোৱালি ল'ব বুলি আশা ৰাখিছোঁ তো ঠিক আছে এইটো ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছোঁ আকৌ লগ পাম নতুন এটি ভিডিঅ'ত তেতিয়ালৈ বাই বাই